हम कान्नू शर्मा के साथ जा रहा हूँ लोटस टेम्पल दिल्ली पंजाबी और एक दोस्त अन्ना लाइन लगा हुआ है अंदर बैठा के बोले प्रार्थना कर लो सही में बहुत कान्नू शर्मा स्माइल तो এনেদৰে আমি হাঁহি ধেমালি কৰি এতিয়া লোটাছ টেম্পল আৰু কালকাজি মন্দিৰলৈ আগবাঢ়িছোঁ তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব তো আমাৰ মেট্ৰ' আহি গ'ল আমি এতিয়া কালকাজি মন্দিৰলৈ যাম তাৰপিছত আমি লোটাছ টেম্পললৈ যাম তো কালকাজি মন্দিৰ আৰু লোটাছ টেম্পল কেনেকুৱা অলপ চাওঁ এতিয়া আমি মেট্ৰ'ত গৈলোঁ আৰু এতিয়া মেট্ৰ'ৰ পৰা গৈ আছোঁ কালকাজি মন্দিৰ এতিয়া আমি আহি পালোঁ কাশ্মীৰী গেট এতিয়া মেট্ৰ'লৈ যোৱা এইবিলাক ঘড়ীৰ পদচিহ্নবোৰ যি দেখিছে এইবোৰ একো একোটা লাইন বেলেগ লাইনত যোৱা ৰেড লাইনত বেলেগ বেঙুনীয়া লাইনত বেলেগ তো সুন্দৰভাৱে যাব পাৰি সুধিলে হ'ল যে কোন লাইনত যাব লাগে বেঙুনীয়া লাইন কৈ দিয়ে বেঙুনীয়া লাইন বাছ সেইটোত পদচিহ্ন চাই গৈ থাকিলে আমি এতিয়া মেট্ৰ' ষ্টেচনৰ পৰা ওলাই আহিলোঁ আমি এতিয়া গৈ আছোঁ কালকাজি মন্দিৰ প্ৰথম তাৰপিছত লোটাছ টেম্পল ओके अरे ना भाई अरे नहाया नहीं यार देखो नहाया नहीं तो फोटा दे रहा है बार बार नहा लिया ऐसे बोल रहा था लोटास टेम्पल पाई गलो आई किन्तु लाइन बहुत ভিতৰত যাম টিকেট ল'ব লাগে না চাই লওঁ আগে उसी में लाइन में आते हैं तो रोड बहुत लाइन लगाई आसो तथापिও रोडत बहुत रोड दिल्ली रोड চাই আছোঁ মন্দিৰ যাবৰ কাৰণে যাব আছোঁ লোটাছ টেম্পল আপোনালোককো দেখুৱাম ভিতৰত কেনেকুৱা যদি মোবাইল নিব দিয়ে চাই দিয়ক ভিডিঅ'টো বহুত দিনৰ মূৰত আহিছোঁ আজি ফুৰিবলৈ ভিতৰলৈ সোমাই আহিলোঁ তো ইয়াতে টিকেট নালাগে টিকেটৰ কোনো দৰকাৰ নাই शाम को ठीक लगेगा शाम को बढ़िया से बैठने के लिए शाम को देखने में भी ठीक लगेगी अभी वीडियो बन रही है ना अभी आपको सही नहीं लग रही लेकिन सही बन रही है এইটোৱে লোটাছ টেম্পল ভিতৰত গৈ আছোঁ এতিয়া চোৱাৰ কাৰণে ইফালে ফ্লাইট উৰি আছে सिर्फ घूमने वाला है ये भी साउंड पैकेज है क्या कलर में पानीर ऊपर भाई है लोटस टेम्पल पानी का ऊपर तैर रहा है मतलब लोटस टेम्पल लोटस खिल रहा है पानी का ऊपर ऊपर ले चलते हो आप लोगों को তো এনেদৰে মনা লৈ কেনে জোতা ভৰাব লাগিব ইয়াতে তো জোতা লৈ হাতত লৈ যাব লাগিব এনেদৰে জোতা আমি ভৰাই দিলোঁ सॉक्स भी खोल देता हो यार
आगे जमा भी करानी है। चलो हाँ वैसे जमा करके पॉकेट में लेके जा रहा हूँ। It's actually in the water in the aerial view of Paklo Lakshu. তো ইয়াৰ ভিতৰত গ'লোঁ, বিশেষ একো নাই, মৌনতা অৱলম্বন। ইয়াত মই দেখুৱাই আছোঁ মৌনতা অৱলম্বন মানে কি, বহি থাকে ভিতৰত, চেয়াৰ আছে, কোনো কথা ক'ব লগা নাই, একো তাৰমানে এখন কিতাপ দিয়ে, ফ্ৰী কিতাপ ইয়াৰ ধৰ্মৰ বিষয়ে, তো ইয়াৰ ভিতৰত পঢ়িব পাৰে। তো এই যে চেয়াৰ লগাই আছে ভিতৰত, তাতে যাই বহক, বেলেগ একো নাই। तो मेरा साथ में ये भाई साहब भी था, कैसा लगा लोटस टेम्पल? बहुत बदमाश है यार। अंदर बैठा के बोले प्रार्थना कर लो। सही में बहुत नहीं ऐसा खास, कुछ खास नहीं है। তো আমি লোটাস টেম্পল চাই অহাৰ পিছত এতিয়া কালকাজি মন্দিৰৰ কাৰণে লাইন লাগিছোঁ। কালিকা মন্দিৰ, বহুত লম্বা লাইন। ইয়াৰ ভিতৰত কি আছে চাওঁ বাৰু, চাই থাকিব ভিডিঅ'টো। বহুত দিনৰ মূৰত বনাই আছোঁ, মেট্ৰ' যাই আছে আগেৰে। তো কালকাজি মন্দিৰত আহি আছোঁ, 1.5 ঘণ্টামান বাহিৰত লাইন পাতিলোঁ, বহুত লাইন, কিন্তু আৰু মোটামুটি 2 ঘণ্টামান লাগিলে হয়। কাট মাৰি দিলোঁ অলপ শ্বৰ্টকাট, তো মাৰি এতিয়া গৈ আছোঁ ভিতৰত। মোৰ লগতো পিছত লাইনতে আছে, দেখা যাব কি হয়। ভিতৰত যাই আছোঁ, চাই লওক এনেকুৱা মন্দিৰ দিল্লীত। একসাথে ঢুকে পূজা করা লাগে না, অত আশা করা ঢুকে আগে চলে যাও না, পানি নিয়ে দেবে। कौन पाँच संभाल करके अपने अपने बैगों को आगे रखे। তো এইখিনিতে এটা বিশেষ কথা কৈ দিওঁ, ফৌজীসকলৰ বাবে লাইন লগাৰ কোনো দৰকাৰ নাই, তেওঁলোকে ছাইডেৰে আহিব পাৰে। আমিও নাজানি কেনে লাইন পাতি থাকিলোঁ, তো পিছত গম পালোঁ যে ছাইডেৰে আৰামছে আহিব পাৰে। ফাইনেলি কালকাজি মন্দিৰ দৰ্শন কৰিলোঁ। ভিতৰত মোবাইল দেখাব নিদিলে, বহুত লম্বা লাইন, কিন্তু আমি ছাইডেৰে গৈ দৰ্শনটো কৰি ল'লোঁ আৰু कुछ फ़ायदा ले लिया अपना डिपार्टमेंट का। तो ये ना वीडियो तो ভাল লাগিলে शेयर करिব, बहुत बहुत धन्यवाद।